নমস্কাৰ অসমবাসী ৰাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে গোবিন্দ চন্দ্ৰ ইউটিউব চেনেল। তো আজি মই আপোনালোকক ক'বলৈ আহিছোঁ ডেংগু মহৰ বিষয়ে। বহুত ভয়ানক মহ। আজি প্ৰায় 4-5 দিনমানৰ আগতে আমাৰ ঘৰৰ ওচৰতে সৰু ল'ৰা এটা প্ৰায় 10-12 বছৰ এনেকুৱা মানুহ বয়সৰ হ'ব, ডেংগু মহে কামুৰিছিলে। মেডিকেললৈ লৈ গ'ল, মেডিকেলত নোৱাৰিলে ডিব্ৰুগড়লৈ পঠাই দিছিলে। ডিব্ৰুগড়ত গৈ পোৱাৰ পিছতে মানে সেই মৃত্যু হয় ল'ৰাজনৰ। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ যাতে আপোনালোকো অলপ সজাগতা হয়। সজাগতা মানে হ'বলৈ হৈ গ'ল প্ৰায় অলৰেডি। তো আপোনালোকে ইয়াৰ পৰা বাচি থাকিবলৈ কি কি কৰিব লাগিব, কি কি নকৰিব তাৰ বিষয়ে অলপ, মই কোনো ডক্তৰ কবিৰাজ নহয়, মই ইয়াৰ বিষয়ে যিমানখিনি জানো মানে আপোনালোকক জনাব বিচাৰোঁ যাতে বেয়া চেয়া নাপায়। তো প্ৰথম কথা, আপোনালোকৰ বাৰীখনৰ, ঘৰৰ বাৰীখনৰ যিমান জংঘল আছে চব জংঘলবিলাক কাটি চফা কৰি দিব। DDT পাউডাৰ পাৰিলে মাৰি দিব। তাৰপিছত য'ত জমা হৈ আছে পানী জমা হৈ থকা জেগাবিলাক পানী খুলি দিব যাতে জমা হৈ নাথাকে, কিয়নো ডেংগু মহে সদায় স্থিৰ পানীত, য'ত পানীটো ৰৈ থাকে সেই তেনেকুৱা পানীতহে কণী পাৰে। 2 নম্বৰ কথা, আপোনালোকে খোৱা পানী সদায় ঢাকি ৰাখিব। ডেংগু মহটো এনেকুৱা এটা বস্তু যিটো মানে বেলেগ যিজন আক্ৰান্ত ব্যক্তি, যিজনক মানে ডেংগু মহে কামুৰি বেমাৰটো হৈছে, সেইজন ব্যক্তিক কামুৰি আকৌ যদি আপোনাক কামুৰি দিয়ে তেতিয়া আপোনাৰ মানে সেই বেমাৰটো হৈ যাব। সেইকাৰণে সদায় নিজকে বচাই ৰাখিব। ডেংগু মহৰ বেমাৰৰ লক্ষণবোৰ হৈছে, আপোনাৰ পূৰা ধাৰাসাৰে জ্বৰ হ'ব, তাৰপিছত মাথাৰ বিষ হ'ব, চকুৰ আপোনাৰ ভিতৰ চাইডটো পূৰা বিষ হ'ব, গাৰ বিষ, মাচুল বিষ, গাঁঠি বিষ, এইবিলাক বিষ হ'ব, পূৰা মানে বেছি হ'ব তাৰমানে পূৰা বিষবোৰ। তাৰপিছত বমি হ'ব। এইবিলাক মানে আপোনালোকে এতিয়া ভাবিব, হয়তো নিজেতো নাজানিব যে কি কাৰণত হৈছে, বা হয়তো নৰ্মেল হ'ব হৈছে বুলি এনেকৈ ভাবিব। গতিকে অকণমান হোৱাৰ লগে লগে, অকণমান এইবিলাক বস্তু অকণমান হোৱাৰ লগে লগেই ডক্টৰৰ ওচৰলৈ গুচি যাব। কেতিয়াও মানে ঘৰতে থাকি ভাল হ'ব বুলি অপেক্ষা কৰি থাকিব, বহুত ডাঙৰ বিপদ হৈ যাব। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আজি। আৰু এটা কথা আছে, এই মহটোৱে সদায় দিনতহে কামুৰে, ৰাতি নাকামুৰে বোলে। যদিও বিশ্বাস কৰিব নোৱাৰি, ৰাতি এখন তৰি হ'ব। আৰু এটা কাম কৰিব, বাৰীখনত গধূলি হ'লে সদায় ধোঁৱা জাক দিব, তেতিয়া মহটো নাথাকে তাৰমানে। শেষত এইটোৱে ক'ম যে এনেকুৱা কিবা লক্ষণ যদি আপোনালোকে দেখে, বোলে অকণমান জ্বৰ হৈছে, মাথা বিষ হৈছে, বমি হৈছে, ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ লৈ যাব। ঘৰুৱাবিলাক মানে টেবলেট আনি খাওঁ এনেকৈ, সেইটো মানে ভাবি থাকিলে, বৰ্তমান ছিজনটোৰ কথা কৈ আছোঁ। তাৰপিছত এতিয়া আকৌ কৰোণাও আকৌ আহি আছে। কৰোণা আকৌ জেগাই ওলাইছে, বহুত ওলাইছে কিন্তু দেই। কৰোণাৰ পৰা বাচিবলৈ হ'ল, বাচি থাকক সদায়। কৰোণাটো কি কেনেকৈ বাচিব লাগে আপোনালোকে জানেই, অলৰেডি 2-3 বছৰ হৈ গ'ল কৰোণা অহা। গতিকে কৰোণাৰ পৰা বাচি থাকক আৰু ডেংগু মহৰ পৰা বাচি থাকক। সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। মই আকৌ কৈছোঁ যে মই কোনো ডক্তৰ নহয়, কোনো কবিৰাজ নহয়, মই জাষ্ট যিমানখিনি জানো সজাগতাৰ বাবে সেই ভিডিঅ'টো বনোৱা হৈছে। গতিকে কোনো যাতে বেয়া চেয়া নাপায়, কোনো যাতে বেলেগ ধৰণে কমেণ্ট নকৰে, তাৰ বাবে মই কথাটো ক'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ কথাখিনি সঁচা বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। আৰু পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যদি শ্বেয়াৰৰ যোগ্য বুলি ভাবে। যদি যোগ্য নহয় নালাগে আৰু। আকৌ লগ পাম তাৰ নেক্সট ভিডিঅ'ৰ সৈতে। তো আজিলৈ এৰিছোঁ, বাই।